বন্ধুসকল এয়া আপোনাৰ আজি সেৱা বাহিনীৰ ভিতৰৰ পৰা এয়া ব্লগ আৰম্ভ কৰিলোঁ। কেতিয়াবা উঠিলোঁ এয়া সেৱা বাহিনীখিনি ইয়াত এনেকৈ থাকে। যোৰহাট জিলা বিভিন্ন প্ৰান্তৰ পৰা অহা সেৱা বাহিনীখিনি এনেকৈ আছে। আমিও ইয়াত এনেকৈ আছিলোঁ, আমি ইয়াতে হৈছিলোঁ বাৰু। অথনি গা চা ধুই আহিলোঁ, ৰেডি হৈ গ'লোঁ। এতিয়া যাম আমি কাম কৰিবৰ কাৰণে। এই তাত মাইকত এনাউন্স কৰি আছে যাতে কাম কৰিবৰ কাৰণে বাবে তাৰপৰা যাব এতিয়া আহাৰ মানে চাহ একাপ খাবৰ কাৰণে যাওঁ। এয়া ভোজনালয় আমাৰ সেৱা বাহিনীখিনিৰ। ইয়াত দি আছে চাহ হিৰক। এয়া পাতলীয়া আহাৰ খাবৰ কাৰণে বহিছে দেই সকলো ৰাইজ। এয়া আমাৰ নেগেৰা নাম হৈছে শিবিৰৰ ভিতৰত সকলোখিনি আহিছে। এয়া নিউজৰ মানুহ আহি পাইছেহি। এতিয়া আমি সকলো আৰম্ভ কৰি লৈছোঁ দিহা নাম। কাম কৰি পেলাই আমি মানে এতিয়া গৈছো ভোজনালয়লৈ। আমি সকলোখিনি গৈছো। এয়া কোন আঞ্চলিকা আছিলে আমাৰ পাহৰি থাকিল নহয়। এতিয়া উত্তৰ পশ্চিম আঞ্চলিকা কেইগৰাকী আৰু এই আমাৰ কৃষ্ণ। এয়া আমি সেই তাত গৈছো, ভোজনালয় হৈ আছে। এতিয়া তাত যাম। এতিয়া আমি সকলোখিনি চাই থাকক কি কি খুৱাই চাব আমাৰ সেৱা বাহিনী বা ধৰি লৈ কিমান ভকতে। এতিয়া আজি হ'ল 5 তাৰিখ হয় নাই? আজি 5 তাৰিখে ইমানখিনি মানুহ এয়া ভোজনালয়ত চব মানে ক্ষমা কৰিব মানে ভকত বৈষ্ণৱ ভক চব কিমান ভকত আছে। এয়া একেবাৰে শেষলৈকে আছে বাৰু। আমি এতিয়া বহিবলৈ জেগা পোৱা নাই। এতিয়া আমি বিচাৰি গৈছোঁ, খাইহে যাম আমি দেই। এয়া আমি ভিতৰলৈ সোমাই গৈছোঁ। এয়া চাওক এয়া সুৰক্ষা বাহিনী আছে ইয়াত সকলোখিনি। সেয়া ৰ'ব আহিছে, আহি আছে। এয়া সকলোখিনি বহি আছে। এয়া আমিও এতিয়া ক'ৰবাত বহি দিওঁগৈ আৰু। এতিয়া অলপ চাই থাকোঁ আহিলোঁ। এয়া তলেদি সোমাইছে কিবাকি আৰু কৃষ্ণ কি দাইল পোৱা নাই আৰু ৰখি আছে। বহি আছো আমি। ভকত বৈষ্ণৱসকল চব কিমান আহিছে খাবলৈ। এয়া আমাৰ উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ অধিনায়ক চিম্পল বৰা বাপজনাৰ সৈতে আমি এয়া খাদ্য গ্ৰহণ কৰিব লৈছোঁ, মানে প্ৰসাদ ল'ব লৈছোঁ। এয়া হ'ল তেওঁলোকৰ সকলোখিনি ওলাইছে। আজি কাম কৰি ৰাতি হৈ গ'লগৈ, বহুতখিনি গৈছোঁ। আৰু এতিয়া আমি গৈছোঁ বিশেষ প্ৰতিনিধি শিবিৰলৈ ভকত এজনক আগবঢ়াবৰ কাৰণে গৈ আছোঁ। তাৰপিছত ৰাতিপুৱা আজি বহুত মানে ভকত বৈষ্ণৱসকল আহিছে আজি বহুত। বেয়াচক প্ৰশিক্ষণ শিবিৰ হৈ আছে, মানে প্ৰশিক্ষণ হৈ আছে ইয়াত। মানে যিমানখিনি সেৱা বাহিনী আছে সকলোখিনি ইয়াতে গোট খাই আছে। ইয়াত প্ৰশিক্ষণ হৈ আছে। চব প্ৰত্যেকখন জিলাৰ পৰা অহা সেৱা বাহিনীখিনি সকলোখিনি ইয়াত আছে। কাৰণ এতিয়া প্ৰশিক্ষণ শিবিৰ হৈ আছে কাৰণে ইয়াত আহিছে। এতিয়া আমি মাজুলী জিলা শাখাত আছোঁ। আমাৰ যোৰহাট জিলা শাখা তাত আছিলে। ইয়াত কেন্দ্ৰীয় সেৱা বাহিনীখিনি আছে কাৰণে ইয়াতে মিটিংখন হৈ আছে। তাত এয়া গ্ৰন্থ উন্মোচন কৰিছে গোলাঘাট জিলা শাখাই। আৰু এইখনৰ এখন সোণালী জয়ন্তী উৎসৱ পাতিছিলে আৰু তাত আমাক আমন্ত্ৰণ কৰিছে। অসুবিধা আছিল
অসুস্থ আছিলোঁ কিন্তু তেওঁলোকৰ আপোনাৰ প্ৰতি মই নিৰাশা দিব নোৱাৰিলোঁ আৰু 13 তাৰিখে কেমেৰা যিমান ঢুকি পাইছে সিমান দূৰলৈকে দেখাইছোঁ আৰু দেই গাইজ সকলোখিনি ফাটি গৈছেগৈ আৰু মই ভাবিছোঁ আমাৰ যে প্ৰায় 6,000তকৈ বেছি সংখ্যা প্ৰাথমিক শাখা আছে আমাৰ যদি 6,000 প্ৰাথমিক শাখাটো চাহ মিঠাই দি আছোঁ দেই ৰাইজক ভকতসকলক গৈ আছে সকলোখিনি কেটলি আমি গৈ আছোঁ আৰু অকল কি ক'ম আৰু বেয়া বহুত 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 ভাগৰ লাগিছে কৃষ্ণ গোটেইখনত মানে সকলোৱে কাম কৰিছে সকলোৱে বহুত কষ্ট কৰিছে দেই ক'ব লাগিব কিন্তু এয়া চাওক ইমান ৰাতিতে ভোজনালয়ত লাগি আছিলোঁ আৰু এতিয়া অলপ ওলাই আহিছোঁ বাহিৰলৈ মানে শিবিৰলৈ যাওঁগৈ আৰু মানে অলপ শুওঁগৈ এয়া শিবিৰৰ মানুহখিনি আছে প্ৰতিনিধি শিবিৰৰ এয়া আমি ভোজনালয়ৰ পৰা আহি আছোঁ আৰু আজি ভিডিঅ'টো ইমানে আৰু একো বিশেষ দেখাব নোৱাৰিলোঁ অথনি কাম কৰিছিলোঁ কাৰণে সেইখিনি দেখাব নোৱাৰিলোঁ আৰু চাই থাকিব ভিডিঅ'বিলাক আজিলৈ বাই